হৰে কৃষ্ণ। আজি আমি শ্ৰীমদ ভাগৱত গীতাৰ তৃতীয় অধ্যায়ৰ 14 নম্বৰ শ্লোকটিৰ পৰা আৰম্ভ কৰিম। 14 নম্বৰ শ্লোকটিত ভগৱান শ্ৰীকৃষ্ণই কৈছে, অন্নাদ ভৱন্তি ভূতানি পৰ্জন্যাদ অন্ন সম্ভৱঃ যজ্ঞাদ ভৱতি পৰ্জন্যো যজ্ঞঃ কৰ্ম সমুদ্ভৱঃ। अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्नसम्भवः यज्ञाद् भवति पर्जन्यो यज्ञः कर्म समुद्भवः। এই শ্লোকটিৰ অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা শিল প্ৰভুপাদ কি যায়। অনুবাদ: সকলো প্ৰাণী অন্নৰ ওপৰত আশ্ৰিত হৈ আছে, যি বৰষুণৰ দ্বাৰা উৎপন্ন হয়। বৰষুণ যজ্ঞ সম্পন্ন কৰিলে হয় আৰু যজ্ঞ নিয়ত কৰ্মৰ পৰা উৎপন্ন হয়। অৰ্থাৎ আজি যে কলিযুগৰীয়া লক্ষণ, যে কলিযুগত সময়ত বৰষুণ নহ'ব আৰু সেইকাৰণে বহুত কৃত্ৰিম উপায় অৱলম্বন কৰিব লগা হৈছে খেতিয়কসকলে। আগতে তেনেকুৱা নাছিল। আগতে সময়মতে বৰষুণ হৈছিল। আজিৰ দৰে বহুত কিবা কিবি মেচিনো উপলব্ধ নাছিল। তথাপিও সময়ত বৰষুণ হোৱাৰ কাৰণে সকলো শাক পাচলি বা যিবিলাক অন্ন আমি উৎপাদন কৰোঁ তাৰ সময়ত উৎপাদন হৈছিল আৰু উভয় নদী আছিল। কিন্তু এতিয়া কলিযুগত বহুত কম মানুহ আছে যিয়ে যজ্ঞ কৰে। যজ্ঞ মানে মানুহে সাধাৰণতে মনত এনেকুৱা ধাৰণা আনে যে যজ্ঞ মানে জুই জ্বলিব লাগিব আৰু তাতে আমি আহুতি দিম, সেয়া হৈছে যজ্ঞ। সেয়া যজ্ঞ হয়, কিন্তু কলিযুগত সকলোতকৈ ইম্পৰ্টেণ্ট যিটো যজ্ঞ আমি সেইটো কৰাৰ দৰকাৰ। সকলো যজ্ঞতকৈ শ্ৰেষ্ঠ, ভাগৱত গীতাত কৃষ্ণই কৈছে, সকলো যজ্ঞতকৈ শ্ৰেষ্ঠ হৈছে জপ যজ্ঞ বা সংকীৰ্তন যজ্ঞ। যেতিয়া আমি মুখেৰে, মনতে নহয়, মুখেৰে যেতিয়া আমি কওঁ আৰু কাণেৰে শুনো, হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে, আমি মুখেৰে আহুতি দিছোঁ আৰু কাণখন হৈছে যজ্ঞকুণ্ড। হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে। গতিকে এই যজ্ঞটিয়ে সকলোতকৈ শ্ৰেষ্ঠ যজ্ঞ সকলো যুগতে। কিন্তু কলিযুগত যদি আমি এই শ্ৰেষ্ঠ যজ্ঞটো অৱলম্বন নকৰোঁ আমাৰ জীৱনত, তেনেহ'লে আমাৰ উপায় নাই। কাৰণ কলিযুগৰ কলমহ বহুত বেছি। বাকী যুগবোৰত সাত্বিকতা আছিল, কিন্তু কলিযুগত সাত্বিকতা মানে সতগুণ বহুত কম। সেইকাৰণে বহুত টান, বাকী যজ্ঞ কৰাটো বহুত টান, বহুত খৰচো হয়। আপুনি যদি কোনোবা যজ্ঞ কৰিব খোজে তেনেহ'লে খৰচ পাতি বহুত হয়। আৰু তাৰোপৰি আজিকালি যে কোন ব্ৰাহ্মণ প্ৰামাণিক হয় কোন নহয় সেইটো বিচাৰি উলিওৱাটো টান। কাৰণ কলিযুগত মানুহে ফাঁকি দিয়া প্ৰবৃত্তিটো বেছি আছে। ধৰা হ'ল বাহিৰত তেওঁ পূজাৰীৰ কাম কৰে, কিন্তু হয়তো তেওঁ ঘৰত বিড়ি খাব পাৰে, চিগাৰেট খাব পাৰে বা মন্দিৰৰ পইচা নিজৰ পকেটত সোমাব পাৰে। মানে কথা হৈছে কি, কলিযুগৰ ব্ৰাহ্মণে সম্পূৰ্ণৰূপে বেদৰ বাক্য পালন কৰে নাই সেইটো বিচাৰি উলিওৱাটো আমাৰ কাৰণে বহুত টান। সেইকাৰণে কলিযুগত সংস্তুত কৰিছে আমাৰ এটা যজ্ঞ, যি যজ্ঞক কোৱা হয় সংকীৰ্তন যজ্ঞ। এই যজ্ঞটি সকলো যুগতকৈ সকলোতে শ্ৰেষ্ঠ। আজিকালি এনেকুৱা বহুত এডভাৰটাইজমেণ্ট ওলাইছে, আপোনালোকে চাইছেনে? যে যিয়ে মেট্ৰিক পাছ কৰা নাই, হাই ছেকেণ্ডেৰী পাছ কৰা নাই, তেওঁলোকেও এতিয়া BA ডিগ্ৰী পাব পাৰিব। তেওঁলোকে ইয়াত এডমিশ্যন লওক আৰু তেওঁলোকে পাব পাৰে। এনেকুৱা ধৰণৰ আজিকালি এডভাৰটাইজমেণ্ট ওলাইছে বা এনেকুৱা অ'পেন ইউনিভাৰ্চিটি ওলাইছে। তেনেহ'লে ঠিক তেনেদৰে আমি কিমানটা জনম যে লৈ আহিছোঁ, চব যুগ পাৰ হৈ গ'ল। সত্য যুগ পাৰ হ'ল, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু আমি কলিযুগলৈকে আহিছোঁ। সেই যুগবোৰত আমি পাছ হ'ব নোৱাৰিলোঁ। গতিকে ইমান ভাল যুগত আমি পাছ হ'ব নোৱাৰিলোঁ,
এতিয়া কলি যুগত যাতে আমি কেৱল হৰিনাম লৈ পাছ হ'ব পাৰোঁ তাৰ উপায় আমাক ভগৱানে শাস্ত্ৰত দিছে। সেইকাৰণে যজ্ঞ কৰিলে কি হয়, যজ্ঞ আচলতে আমাৰ নিয়ত কৰ্ম হয়। প্ৰথমে আমি বুজি পাব লাগিব যে আমি কোন হয়। আমি হৈছোঁ আত্মা, শৰীৰ নহয়। শৰীৰটোতো আমি এৰি যাব লাগিব। আমি বাৰে বাৰে শৰীৰ বদলি কৰি থাকিব লাগিব। কিন্তু যদি আমি আত্মা হয়, শৰীৰৰ যেনেকৈ কিছুমান কৰ্তব্য থাকে, আত্মাৰো কৰ্তব্য আছে। শৰীৰৰ কৰ্তব্যকতো মানুহে বহুত গুৰুত্ব দিয়ে, কিন্তু আত্মাৰ কৰ্তব্যক বহুত কম ভাগ্যৱান সৌভাগ্যৱান ব্যক্তিয়েহে গুৰুত্ব দিয়ে। তেওঁলোকে আত্মাৰ কাৰণে সময় উলিয়াই যাতে তেওঁ মালা জপ কৰিব পাৰে, ভাগৱত গীতাৰ কথা শুনিব পাৰে আৰু কৃষ্ণৰ প্ৰতি শ্ৰদ্ধা বিকশিত কৰিব পাৰে। গতিকে তেনেকুৱা ব্যক্তিক অত্যন্ত পূজনীয় বুলি কোৱা হৈছে শ্ৰীমদ ভাগৱতমত। কোৱা হৈছে অহো বতো স্বাপচোতো গৰিয়ান জীৱাগ্ৰে বৰ্ততে নাম তুভ্যম। ইমান ইম্পৰ্টেঞ্চ দিয়া হৈছে তেনেকুৱা ব্যক্তিক যি হৰিনাম জপ কৰে, যদি তেওঁৰ চাণ্ডালৰ বংশত, চাণ্ডাল মানে যি কুকুৰ খায়, যিয়ে শ্মশানত যেনেকৈ দাহ সংস্কাৰ কৰে, তাতে আগতে আচলতে কুকুৰ চাণ্ডালেহে পালিছিল, কাৰণ শ্মশানত ৰক্ষা কৰিবৰ কাৰণে। কাৰণ যেতিয়া আমি কোনো ধৰণৰ এনেকুৱা পোহনীয়া কুকুৰ মেকুৰী আদি পালন কৰোঁ, ঘৰত যিকোনো মানে জীৱ জন্তু পালন কৰোঁ, তেতিয়া কোৱা হয় যে দেৱী দেৱতাসকলে আমাৰ ঘৰত ভৰি নিদিয়ে, কাৰণ যিটো পবিত্ৰতা সেইটো নষ্ট হৈ যায়। ধৰা হয় কোনোবাই কিবা এটা জন্তু পালন কৰিছে ঘৰৰ ভিতৰত, তেতিয়া সেই বিচনাত আহিব, চফাত বহিব, চব পিনে ইফালে ইফালে যাব, তাৰ চুলি পৰিব, ইফালে কিটচেনতো যাব, সেই পবিত্ৰতাটো নষ্ট হোৱাৰ কাৰণে এনেকৈ কোৱা হৈছে। গাই পালন কৰিব লাগে। গাই বহুত পবিত্ৰ। যদি আমি বাস্তুশাস্ত্ৰ অনুসৰি আমাৰ ঘৰটো নিৰ্মাণ কৰাও নাই, কিন্তু যদি আমি গাই পালন কৰিছোঁ, তেতিয়া গায়ে সকলোবোৰ নেগেটিভিটি নোহোৱা কৰিব পাৰে। তেওঁৰ তেনেকুৱা শক্তি আছে, যিটো হোম বাচনৰ পিঠি, দেশী গাই স্পেচিয়েলি। গতিকে গায়ো পালিলে মানুহে ঘৰৰ ভিতৰত নাপালে, বাহিৰতে পালন কৰে। আৰু গাইৰ গোবৰেৰে মন্দিৰ আদি মোচা যায়, পবিত্ৰ মানা যায়। গাইৰ গোবৰ আৰু গোমূত্ৰৰেও পবিত্ৰ কৰা যায়। গাই বহুত পবিত্ৰ সেইকাৰণে। গতিকে কোৱা হৈছে যে নিত্য কৰ্তব্য, আমাৰ কৰ্তব্য, আত্মাৰ কৰ্তব্য কি, সেয়া আমি ক'ৰ পৰা গম পাম? ভাগৱত গীতাৰ পৰা। আত্মাৰ কৰ্তব্য হৈছে ভগৱানৰ নাম জপ কৰা, কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ আমি অংশ হয় আত্মা। আত্মা কোনো মানুহৰ অংশ নহয়, কোনো দেৱী দেৱতাৰ অংশ নহয়, তেওঁ হৈছে স্বয়ং কৃষ্ণৰ অংশ। আৰু যি যাৰ অংশ তেওঁ তাৰ সেৱা কৰা উচিত। যেনেদৰে আমি যে এই শৰীৰটো মা দেউতাৰ পৰা পাইছোঁ, গতিকে আমি তেওঁলোকক মা দেউতাক বুঢ়া কালত চোৱা চিতা কৰা উচিত, তেওঁলোকৰ খৰচ বহন কৰা উচিত, সেইটো আমাৰ কৰ্তব্য হৈ যায়। ঠিক তেনেদৰে আত্মা হৈছে কৃষ্ণৰ অংশ, সেইকাৰণে আমি সদায় কৃষ্ণৰ নাম জপ কৰিব লাগে, কৃষ্ণৰ কথা শুনিব লাগে আৰু কৃষ্ণৰ প্ৰতি শ্ৰদ্ধা বিকশিত কৰাৰ চেষ্টা কৰি থাকিব লাগে। গতিকে ইয়াত কোৱা হৈছে যে নিয়ত কৰ্তব্যৰ পৰা যজ্ঞ হয়। যি ব্যক্তিসকলে এয়া বুজি পায় যে আমি মনুষ্য শৰীৰ ধাৰণ কৰিছোঁ, আমি পশু পক্ষী নহয়, তেওঁলোকেহে যজ্ঞৰ মহত্বটো বুজি পায়। কাৰণ চাৰিটা বস্তু পশু পক্ষী আৰু আমাৰ মাজত একদম কমন: আহাৰ, নিদ্ৰা, ভয়, মৈথুন। তেওঁলোকেও খায়, আমিও খাওঁ, তেওঁলোকেও শুৱে, আমিও শুওঁ, তেওঁলোকেও ভয় কৰে, নহয়, আমিও ভয় কৰোঁ, তেওঁলোকেও মৈথুন কৰে, সতি সন্ততিৰ জন্ম দিয়ে, আমিও মৈথুন কৰোঁ, সতি সন্ততিৰ জন্ম দিওঁ। এই চাৰিওটা কমন হয় পশু পক্ষী বা মানুহ। গতিকে এই চাৰিটা কাম কৰিবৰ কাৰণে, এনজয়মেণ্ট কৰিবৰ কাৰণে আমাক কোনো মানুহৰ শৰীৰৰ দৰকাৰ নাই। আমি পশু পক্ষীৰ শৰীৰতো খুব এনজয় কৰোঁ। যেনেদৰে আপুনি গাহৰি দেখা পাইছে নিশ্চয়। গাহৰি এনেকুৱা লেতেৰা জেগাত থাকি, বোকাত থাকি, মানুহে যদি ক'ৰবাত নদীৰ পাৰত যেনেকৈ টয়লেট কৰিছে এইবিলাক খাই এনেকৈ থাকে। কিন্তু আমি কি ভাবোঁ, তেওঁ যে সেই ষ্টুল খায় মানুহৰ, সেই খাই কি তাৰ বেয়া লাগে আৰু আমি ইয়াতে মালপোৱা বা পায়স খাই খুব ভাল পাওঁ, আমি এনজয় কৰোঁ, সি এনজয় নকৰে? সিও সিমানেই এনজয় কৰে, গাহৰিটোৱেও ফিমেল গাহৰিজনীৰ লগত সিমানেই মৈথুন এনজয় কৰে যিমান মানুহে কৰে।
গতিকে আমি চাৰিওটা কাৰ্য কৰাৰ কাৰণে মানুহ হোৱাৰ একো দৰকাৰ নাই। কিন্তু বেদত কোৱা হৈছে যে বেদান্তত কোৱা হৈছে বেদান্ত সূত্ৰত অথাতো ব্ৰহ্ম জিজ্ঞাসা। এতিয়া আপুনি মানুহৰ শৰীৰ পাইছে, গতিকে ভগৱানৰ বিষয়ে জিজ্ঞাসা কৰক, প্ৰশ্ন সোধক, ভগৱানৰ বিষয়ে ৰিচাৰ্চ কৰক, কি বেদত কি কোৱা হৈছে, শাস্ত্ৰত কি কোৱা হৈছে, আমি কি কৰিব লাগিব, মানুহৰ শৰীৰ আমি কিয় পাইছোঁ। মানুহৰ শৰীৰ আমি পাইছোঁ ভগৱানৰ ধামত ঘূৰি যাবৰ কাৰণে। আচলতে আমাৰ আচল ঘৰ হৈছে বৈকুণ্ঠ ধাম। আমি সেই ঘৰৰ পৰা ইয়াতে আহিছোঁ। গতিকে আমি ইয়াতে আনকমফৰ্টেবল ফিলিং কৰি থাকিম। যেনেদৰে আপুনি আপোনাৰ ঘৰ এৰি যদি কাৰোবাৰ বেলেগৰ ঘৰত থাকে বা হোটেল আদিত থাকে, ইমান কমফৰ্টেবল ফিল নহয়। ঘৰলৈ ঘূৰি আহি বৰ শান্তি লাগে। আৰু এনেকুৱা কোন মানুহ নাথাকিব আপোনালোকৰ ভিতৰত যি এনেকুৱা এটা ঠাইত যাব নিবিচাৰিব যে য'ত কাৰো মৃত্যুৱেই নহয়। না মোৰ মৃত্যু হ'ব, না মোৰ আত্মীয় স্বজনৰ মৃত্যু হ'ব। সকলোৱে অমৰ হ'ব বিচাৰে। কোনেও বেমাৰ হ'ব নিবিচাৰে যে মোৰো বেমাৰ নহওক, মোৰ সতি সন্ততি, মোৰ যিবিলাক আত্মীয় স্বজন তেওঁলোকৰো বেমাৰ হ'ব নালাগে। আৰু কোনে মৃত্যু নিবিচাৰে, বেমাৰ নিবিচাৰে, বুঢ়া হ'ব কোনে বিচাৰে, হয়নে নহয়? যেতিয়া আপোনাৰ বয়স কেতিয়াবা 30-35 হৈ যায়, ছোৱালীবিলাকৰ বয়স, আৰু সতি সন্ততি হৈ যায়, তেতিয়া তেওঁলোকক বহুতে আণ্টি আণ্টি ক'ব আৰম্ভ কৰে। কেতিয়াবা ডাঙৰ বোৰেও আণ্টি আণ্টি কয়, ডাঙৰ যিবিলাক কলেজত পঢ়া বোৰেও। তেতিয়া ছোৱালীবোৰৰ বহুত বেয়া লাগে। যদি কোনোবা মতা মানুহ বয়সো হৈ যায়, যদি তেওঁক আংকুল বুলি মাতে, তোৰ বৰ বেয়া লাগে। বুঢ়া হ'বলৈ কোনেও ভাল নাপায়, হয়নে নহয়? গতিকে আমি এনেকুৱা জেগাত বা ঠাইত যাব নোখোজিম নেকি য'ত কোনেও বুঢ়াই নহয়, সকলো য়াং এণ্ড বিউটিফুল এণ্ড হেণ্ডচাম, সকলো বহুত সুন্দৰ হয় এনেকুৱা ঠাই। গতিকে এনেকুৱা ঠাই হৈছে বৈকুণ্ঠ জগত। গতিকে মানুহৰ শৰীৰটো আমি সেইকাৰণে পাইছোঁ। মানুহৰ শৰীৰটো হৈছে এখন দুৱাৰ। যদি আমি ভক্তি কৰোঁ বৈকুণ্ঠ ধামত যাম, যদি ভক্তি নকৰোঁ আকৌ সেই 84 লাখ জনীত আমি ঘূৰি থাকিম। পশু পক্ষী, সাপ, বিছা, পানীতে 9 লাখ বাৰ জন্ম গ্ৰহণ কৰিম। পানীত বহুত প্ৰকাৰৰ জীৱ জন্তু আছে এনেকুৱা। গতিকে এই শ্লোকটিত কোৱা হৈছে যে আমাৰ কৰ্তব্য হৈছে যজ্ঞ কৰা, আৰু যজ্ঞ সম্পন্ন কৰিলেহে সময়ত বৰষুণ আদি হয়, আৰু বৰষুণ হ'লেহে অন্ন উৎপন্ন হয়, এনেকৈ কোৱা হৈছে। গতিকে এইবাৰ এনেকুৱা হৈছিলোঁ, এবাৰ বৰষুণ হোৱা নাছিল। তেতিয়া এয়া কলিকতাৰে সময়, যেতিয়া প্ৰভুপাদ আছিল। তেতিয়া হৰে কৃষ্ণ মহামন্ত্ৰৰ 24 ঘণ্টা কীৰ্তন কৰা হয়, তেতিয়া বৰষুণ হয়। এনেকুৱা বহুত ঠাইত কৰা হয়, বেলেগ বেলেগ ধৰ্মৰ মানুহে এনেকুৱা কৰে। বৰষুণ নহ'লে একদম যদি মানে সেই কয় নহয়, শুকান হৈ যায় চব বস্তু, তেতিয়া পানীৰ কম মাত্ৰা হৈ যায়, তেতিয়াও তেওঁলোকেও এনেকৈ ধৰণে ভগৱানৰ নাম জপ কৰে। আৰু এই বিধিৰেহে আমি আচলতে ভগৱানক অৰ্পণ কৰোঁ আমাৰ শ্ৰদ্ধা, আমাৰ ভালপোৱা, আৰু এই দ্বাৰা কি হয়, দেৱতাসকল সন্তুষ্ট হয়। 33 কোটি দেৱী দেৱতাক যদি আপুনি বেলেগ বেলেগকৈ সন্তুষ্ট কৰিব যায়, 33 কোটি নহয় যদি 33 জনো হয়, তথাপিও আপুনি 33 জনক সন্তুষ্ট কৰিব নোৱাৰে। আপুনি আপোনাৰ জীৱনত কিমানজন মানুহক 100% সন্তুষ্ট কৰিব পাৰিছে, হয়নে নহয়? গতিকে মাক দেউতাকে ল'ৰা ছোৱালীৰ কাৰণে ইমান বলিদান দিয়ে, তথাপিও ল'ৰা ছোৱালী ডাঙৰ হৈ কয় যে কিনো কৰিছা আমাৰ কাৰণে, তেওঁলোকে ইমান কৰিছে তেওঁলোকৰ সন্তানৰ কাৰণে, আদি আদি। গতিকে সন্তুষ্ট কৰাটো সহজ নহয়। কিন্তু যদি আমি কৃষ্ণক সন্তুষ্ট কৰিব পাৰোঁ, তেতিয়া অট'মেটিকেলি সমস্ত দেৱী দেৱতা, গ্ৰহ নক্ষত্ৰ সকলো সন্তুষ্ট হৈ যায়। গতিকে আমি জীৱনৰ যিকোনো পৰিস্থিতিতে আমি যজ্ঞ কৰা উচিত, আৰু সেই যজ্ঞ হৈছে হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, এই মহামন্ত্ৰৰ জপ কৰা উচিত। আহক এতিয়া আমি শ্লোক নম্বৰ 15টো পঢ়োঁ। ভগৱানে কি কৈছে? কৰ্মা ব্ৰহ্মোদ্ভৱম বিদ্ধি ব্ৰহ্মাক্ষৰসমুদ্ভৱম তস্মাৎ সৰ্বগতম ব্ৰহ্মা
নিত্যম যজ্ঞে প্ৰতিষ্ঠিতম। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। অনুবাদ: বেদত নিয়মিত কৰ্মৰ বিধান আছে আৰু এই বেদ সাক্ষাৎ ভগৱানৰ পৰা প্ৰকট হৈছে। সেইকাৰণে সৰ্বব্যাপী ভগৱান যজ্ঞ কৰ্মত সদায় স্থিত থাকে। গতিকে এই শ্লোকটিৰ পৰা আমি স্পষ্টভাৱে বুজিব পাৰোঁ যে বেদ ভগৱানৰ পৰা উৎপত্তি হৈছে। অক্ষৰ সমুদ্ভৱম, ভগৱানৰ পৰা বেদৰ উৎপত্তি হৈছে। গতিকে আমি শাস্ত্ৰক বহুত চিৰিয়াছলি লোৱা উচিত। কোনো ইমপাৰফেক্ট মানুহে এনেকুৱা পাৰফেক্ট শাস্ত্ৰ লিখিব নোৱাৰে। আজিকালি বহুত ৰাইটাৰে কিবা কিবি লিখি আছে, পাৰফেকশ্যন নাহে। আমাৰ শাস্ত্ৰত যেনেদৰে 5000 বছৰ আগতে বেদব্যাসে, যি কৃষ্ণৰে সাহিত্যিক অৱতাৰ হয়, তেওঁ আচলতে যি লিখি গৈছে যে 2500 বছৰ পিছত বুদ্ধ অৱতাৰ হ'ব, হয়ো। 4500 বছৰ পিছত, অৰ্থাৎ কলিযুগৰ 4500 বছৰ হ'লে চৈতন্য মহাপ্ৰভুৰ অৱতাৰ হ'ব, সেয়াও হয়। চাণক্য পণ্ডিত নামৰ এজন বহুত বুদ্ধিমান ব্যক্তিৰ জন্ম হ'ব, সেয়াও লিখা আছে ভাগৱতত। এনেকুৱা বহুত কথা আমাৰ ভাগৱতত লিখা আছে। গতিকে কিমান প্ৰামাণিক হয়। যেনেদৰে আমাৰ বেদত কোৱা হৈছে যে গোবৰ অতি পবিত্ৰ, গৰুৰ কোনো বস্তুৱেই অপবিত্ৰ নহয়। বাকী মানুহৰো যদি তেওঁ বোলে বহুত ডাঙৰ ভগৱানৰ ভক্ত, তেওঁৰো মলমূত্ৰ অপবিত্ৰ মানা হয়, কিন্তু গৰুৰ মলমূত্ৰ পৰম পবিত্ৰ মানা হয়। গতিকে সেয়াতো আমাৰ বেদত লিখা আছিল, কিন্তু বৈজ্ঞানিকসকলে এতিয়াহে মানিছে, বৈজ্ঞানিকসকলে। সেইকাৰণে এই শ্লোকত কোৱা হৈছে যে আচলতে ভগৱানৰ পৰাই বেদৰ উৎপত্তি হৈছে আৰু বেদতেই কৰ্মৰ নিয়ম আদি দিয়া হৈছে। গতিকে মানুহে বেদৰ অনুসৰি, শাস্ত্ৰৰ অনুসৰি যদি জীৱন যাপন কৰে, তেতিয়া নিশ্চিত ৰূপে তেওঁ সফল হ'ব। আৰু যজ্ঞৰ পুৰুষ কোন হৈছে? ভগৱান বিষ্ণু। ভগৱান বিষ্ণুৰ দুখন মুখ। এখন হৈছে যি জুই জ্বলাই যজ্ঞত যে আহুতি দিয়ে, সেই যজ্ঞ হৈছে এখন মুখ, আৰু দ্বিতীয় মুখখন হৈছে ভগৱানৰ ভক্তৰ মুখ। যদি আমি ভগৱানৰ ভক্তক আহাৰ প্ৰদান কৰোঁ, অৰ্থাৎ ভগৱানৰ প্ৰসাদ, ভগৱানৰ অৰ্পণ কৰা খাদ্য পদাৰ্থ অৰ্পণ কৰোঁ, আচলতে কৃষ্ণ অতি সন্তুষ্ট হয়। আচলতে ভগৱানৰ ভক্তক খোৱালেই কৃষ্ণই খায়, ভক্তৰ মুখেৰে খায়। আৰু ভগৱানে কয় যে যজ্ঞতকৈ ভক্তৰ মুখেৰে খোৱাটোত মই বেছি আনন্দ পাওঁ। ব্ৰাহ্মণ মানে ব্ৰহ্ম জানাতি ইতি ব্ৰাহ্মণ। ব্ৰহ্মবন্ধু মানে হৈছে যে ব্ৰাহ্মণৰ ঘৰত জন্মগ্ৰহণ কৰিছে, কিন্তু ব্ৰাহ্মণৰ একো নিয়ম পালন নকৰে, যজ্ঞ ব্ৰাহ্মণ নহয়, তেওঁলোকক ব্ৰহ্মবন্ধু বুলি কোৱা হয়। সেইকাৰণে এয়া বহুত ইম্পৰ্টেণ্ট যে আমি নিয়মিত কৰ্তব্য আমি শাস্ত্ৰৰ পৰা শিকিব লাগে, আৰু তাৰ কাৰণে আমি প্ৰামাণিক ব্যক্তিৰ পৰা শাস্ত্ৰ শ্ৰৱণ কৰিব লাগে। কাৰণ যেনেকৈ আমাৰ এতিয়া ইয়াতে বহুত আইনৰ কিতাপ আছে, তাতে কি আমাৰ কি কৰিলে আমি শাস্তি পাম, কি কৰিলে আমি ভালদৰে ভাল এটা নাগৰিক বুলি এটা নাম পাম, সেয়া লিখা আছে। ঠিক তেনেদৰে ভগৱানৰ শাস্ত্ৰই, যি শাস্ত্ৰ ভগৱানে আমাক দিছে, সেয়া ভগৱানৰ আইন। আমি ইয়াৰ পৰা বাচি গ'লেও আমি যমৰাজৰ পৰা বাচিব নোৱাৰিম, হয়নে নহয়? সেইকাৰণে আমি সদায় শাস্ত্ৰ পঢ়িব লাগে। আজি কিমান মানুহ এনেকুৱা আছে যি শাস্ত্ৰ অধ্যয়ন কৰে। আজিকালিৰ যিবিলাক নতুন পিঢ়িৰ ল'ৰা ছোৱালী আহিছে, 16-17 বছৰ, 20 বছৰ, তেওঁলোকে আচলতে কৃষ্ণৰ বিষয়ে, ৰামৰ বিষয়ে একোৱেই নাজানে। যি আমাৰ অৰিজিনেল হিষ্ট্ৰী, সেই বিষয়ে আমি শিক্ষা লোৱা উচিত। সেইকাৰণে আমি সদায় এয়া মনত ৰাখিব লাগে যে প্ৰকৃতিত বদ্ধজীৱে সদায় ভৌতিক ভোগ কৰিব খোজে, কিন্তু আমি আমাৰ মনটোক সদায় ভৌতিক ভোগৰ পিনে যাব দিব নালাগে, আৰু ভগৱান শ্ৰীকৃষ্ণৰ পিনে আমি অগ্ৰসৰ হোৱা উচিত। 16 নম্বৰ শ্লোকটিত কোৱা হৈছে, এৱম প্ৰৱৰ্তিতম চক্ৰম নানুৱৰ্তায়তি হয়া
अघायुरिन्द्रियारामो মোঘম পাৰ্থ সজীৱতি। হে প্ৰিয় অৰ্জুন, যি মানৱ জীৱনত এইদৰে বেদৰ দ্বাৰা স্থাপিত যজ্ঞচক্ৰৰ পালন নকৰে তেওঁ নিশ্চয় পাপময় জীৱন ব্যতীত কৰে। এনেকুৱা ব্যক্তিয়ে কেৱল ইন্দ্ৰিয় তুষ্টিৰ কাৰণে ব্যৰ্থ জীৱন যাপন কৰে। অৰ্থাৎ যদি আমি আমাৰ জীৱনটো শাস্ত্ৰ অনুসৰি পালন নকৰোঁ, জীৱন যাপন নকৰোঁ, তেনেহ'লে ভগৱান শ্ৰীকৃষ্ণই কৈছে যে তেওঁলোকৰ জীৱন ব্যৰ্থ হৈ যায়। গতিকে এনেকুৱা ভগৱানে ইয়াত কোৱা নাই যে বহুতে যেনেকৈ কয় যে কৰ্মই হৈছে ধৰ্ম আৰু তেওঁলোকে দিন ৰাতি একদম গাধৰ দৰে কেৱল কাম কৰি থাকে, কৃষ্ণ ভক্তি নকৰে। তেনেকৈ ভগৱানে ইয়াতে কোৱা নাই। কৰ্মই ধৰ্ম এনেকৈ যিবিলাক মানুহে কয়, তেওঁলোকে যদি নিজৰ গোটেই দিনটো চায় কি কেনেদৰে পাৰ হৈছে, সেইটো কৰ্মই পূজা নহ'ব। কাৰ পূজা? কাৰো পূজা নহ'ল। কিন্তু যেতিয়া আমি আমাৰ কৰ্মবোৰ কৰি থাকোঁতেও ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি সমৰ্পিত হৈ থাকি কৰোঁ আৰু আমাৰ জীৱনত আমি সময় উলিয়াওঁ ডেইলি বেচিছত, আত্মাৰ কাৰণে আমি সময় উলিয়াব লাগিব কি মই কমচে কম ইমান সময় ভগৱানৰ নাম জপ কৰিম, ইমান সময় মই ভগৱানৰ ভাগৱত গীতাৰ অধ্যয়ন কৰিম। যদি আমি ভাগৱত গীতাৰ অধ্যয়ন কৰোঁ, তাক কোৱা হৈছে জ্ঞান যজ্ঞ। কৃষ্ণই কৈছে 18 নম্বৰ অধ্যায়ত, হে অৰ্জুন, যিয়ে তোমাৰ আৰু মোৰ এই সংবাদ অধ্যয়ন কৰে তেওঁলোকে জ্ঞান যজ্ঞৰ দ্বাৰা মোক সন্তুষ্ট কৰে। গতিকে আমি ডেইলি ভাগৱত গীতাৰ এটলিষ্ট 1-2টা শ্লোক পঢ়িবই লাগে। জ্ঞান যজ্ঞ ডেইলি, যিকোনো বস্তু যেতিয়া আমি নিয়মিত বেচিছত কৰোঁ তেতিয়া আমি ইয়াৰ বহুত লাভ পাওঁ। সেইকাৰণে গতিকে প্ৰকৃতিৰ নিয়ম সৰি যিটো আমি মানুহৰ শৰীৰ পাইছোঁ, সেইটো আমি পাইছোঁ আত্মসাক্ষাৎকাৰৰ কাৰণে। আৰু সেইকাৰণে এই শৰীৰটো আমি কেৱল সাংসাৰিক কাৰ্যতে ব্যস্ত থাকি নষ্ট কৰা উচিত নহয়। মানুহৰ মনত বহুত কিবা কিবি দুখ আহে, কিন্তু সেই দুখবোৰৰ কাৰণ কোনো বেলেগ মানুহ নহয় আচলতে। কেতিয়াবা এনেকৈ ভাবিব পাৰে যে আমাৰ দুখৰ কাৰণ, বহুত মানুহে ভাবে যে মোৰ দুখৰ কাৰণে তেওঁ হৈছে মানে ৰেছপনচিবল, তেনেকৈ ভাবে। কিন্তু আমাৰ দুখৰ কাৰণে আমাৰ বাহিৰে কোনো ৰেছপনচিবল নহয়। কেনেকৈ? ভাগৱতত কোৱা আছে, নায়ম জনো মে সুখ দুখ হেতু। কোনো মানুহ মোৰ সুখ দুখৰ কাৰণ নহয়। না দেৱতাত্মা গ্ৰহ কৰ্ম কালা। না কোনো দেৱতা, না গ্ৰহ নক্ষত্ৰ, না কোনো সময়, না কোনো কৰ্ম মোৰ দুখৰ কাৰণ নহয়। মনঃ পৰম কাৰণম মামনন্তি। মনটোৱেই হৈছে একমাত্ৰ কাৰণ। সংসাৰ চক্ৰম পৰিৱৰ্তনেদ্যাৎ। সংসাৰৰ যিটো চক্ৰ, সেই চক্ৰত বাৰে বাৰে মোক পেলাই দিয়ে কি? মনটো। হয় নহয়? গতিকে আমি আমাৰ মনটোক ট্ৰেইনিং দিব লাগিব, তেতিয়া আমি যিকোনো পৰিস্থিতিতে সুখী থাকিব পাৰিম। আৰু আমি আমাৰ যি কৰ্তব্য পালন কৰোঁ, স্বধৰ্ম পালন কৰোঁ, সেই অনুসৰি আমি যি লাভ কৰিব লাগে সেয়া লাভ কৰিম, আৰু যি আমি হেৰুৱাব লগা আছে সেইবোৰ আমি হেৰুৱাম। কেতিয়াবা এনেকুৱা হয়নে, আপুনি শুনিছে যে কাৰোবাৰ আকস্মিক মৃত্যু হ'ল, বহুত য়াং আছিল, সেই তেওঁৰ আয়ুস আছিল। আমি যদি ভাবোঁ নহয়, যদি সেইদিনা তেওঁ ঘৰৰ পৰা নোলালহেঁতেন তেতিয়াহ'লে তেওঁৰ মৃত্যু নহ'লহেঁতেন, তেনেকুৱা নহয়। অলপতে এনেকুৱা হয়, ৰাখী বন্ধনৰ দিন উত্তৰ ভাৰতত বহুত মানে ধুমধামেৰে পালন কৰা হয়। গতিকে এজন যি মানে ভনীয়েক, নতুনকৈ 6 মাহ হৈছিল বিয়া হোৱা, তেওঁ মাকৰ ঘৰলৈ গৈ আছিল হাজবেণ্ডৰ লগত বাইকত। বাইকখনৰ কাৰো গাড়ী মটৰ বা ভিৰ ভাৰৰ লগত এক্সিডেণ্ট হোৱা নাই। এনেকুৱা সেইখিনি ঠাইত আচলতে একো মানে ভিৰ নাছিল, ট্ৰেফিকো নাছিল। বাইকখন যেনেকৈ মানুহে উজতি খাই পৰি যায়, তেনেকৈ উজতি খাই বাইকখন উল্টা হৈ গ'ল। আৰু হাজবেণ্ডৰ একোৱেই হোৱা নাই, আৰু ছোৱালীজনী 6 মাহ হৈছে বিয়াৰ মাত্ৰ,
একদম ডেকা ছোৱালী 22-23 বছৰীয়া, আৰু তাইৰ মৃত্যু হ'ল কাৰণ তাইৰ মূৰটো শিলত পৰি গৈছিল সেইকাৰণে। গতিকে মানুহে কৈছে যে হেলমেট পিন্ধিলে মৃত্যু নহ'ল হয়। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি হেলমেট নিপিন্ধাকৈ ঘূৰিব, কিন্তু মৃত্যু আহিব লগা থাকিলে হয়তো আমি ডেইলিও হেলমেট পিন্ধোঁ, কিন্তু সেইদিনা হয়তো নিপিন্ধিব কোনোবাই। আৰু এনেকুৱা ধৰণৰ কাহিনী আছে, যেনেদৰে যিবিলাক ভাল এষ্ট্ৰলজি কেলকুলেট কৰিব পাৰে তেওঁলোকে মৃত্যুও কৈ দিয়ে। গতিকে এজন ব্যক্তিক ক'লে যে আপোনাৰ মৃত্যুৰ সম্ভাৱনা আছে, সেইদিনা আপুনি ঘৰৰ পৰা নোলাব। তেওঁ ঘৰৰ পৰা নোলালে আৰু ফেন তেওঁৰ ওপৰত পৰি, শুই আছিল ঘৰত, ফেন ওপৰত পৰি মৃত্যু হৈ গ'ল। ফেন ভৰিত পৰিব পাৰিলে হয় বা মৃত্যু নহ'ল হয়, ভৰিখন হয়তো কিবা হ'ল হয়, কিন্তু সেনেকৈ মূৰ ফাটিও মৃত্যু হয়। গতিকে আমাৰ যি হ'ব লগা আছে, কৰ্ম অনুসৰি আমাৰ জন্ম হৈছে, বিবাহ হয়, মৃত্যু হয়, সেইটো আমি চেঞ্জ কৰিব নোৱাৰোঁ। কিন্তু আমাৰ জীৱনত যি এতিয়া আমি বৰ্তমান কৰ্ম কৰি আছোঁ, সেয়া আমাৰ ভৱিষ্যত চেঞ্জ কৰিব পাৰোঁ। অৰ্থাৎ আমি বাৰে বাৰে এইবোৰ কষ্ট পাবৰ কাৰণে এই পৃথিৱীত আহিব লগা নহয়, আৰু আমি ভগৱানৰ ধামত গুচি যাব পাৰোঁ। সেইকাৰণে আমাক শ্ৰীকৃষ্ণই ভাগৱত গীতাৰ এই শিক্ষা প্ৰদান কৰিছে। সকলোবোৰ শিক্ষা আমি যদি গ্ৰহণ কৰোঁ, আমি বোলে PhDও বোলে কৰিছোঁ 10 বাৰ, কিন্তু যদি আমি ভাগৱত গীতাৰ শিক্ষা গ্ৰহণ নকৰোঁ, তেনেহ'লে আমি সুখী হ'ব নোৱাৰোঁ। সেইকাৰণে এই শ্লোকটি যে মই এইমাত্ৰ ভাগৱতৰ পৰা আপোনাক ক'লোঁ, ইয়াতে কোৱা হৈছে যে আপোনাৰ গ্ৰহ নক্ষত্ৰ বা কোনোবা দেৱী দেৱতা বা আপোনাৰ কোনোবা মানুহে আপোনাক দুখ দিব নোৱাৰে। আপোনাৰ মনটোৱে তাৰ একমাত্ৰ কাৰণ। যদি মনটো ভগৱানৰ কৃষ্ণত স্থিৰ থাকে, তেতিয়া কোনো মানুহে দুখ পাব নোৱাৰে। সেইকাৰণে যিবিলাক ভক্তিত বহুত আগবঢ়া, তেওঁলোকে দুখ অনুভৱ নকৰে। তেওঁলোকে এই সংসাৰতে থাকে, তেওঁলোকৰ লগতো এনেকুৱা ঘটনা ঘটিয়ে থাকে, কিন্তু তেওঁলোকে দুখবোৰ এনেকুৱা যিমান কষ্ট সাধাৰণ মানুহে পায়, এনেকুৱা কষ্ট নাপায়। মানুহবোৰ ডিপ্ৰেশ্যনত গুচি যায়। সেইকাৰণে তেওঁলোকক কোৱা হৈছে পৰমহংস, যি কৃষ্ণৰ ভক্তৰ 24 ঘণ্টা তেওঁলোকৰ মন কৃষ্ণত স্থিত থাকে। সেইকাৰণে আমি আমাৰ জীৱনটোত কোনটো আমাৰ প্ৰায়ৰিটি বা প্ৰাথমিকতা, আমি সেইটো নিৰ্ধাৰিত কৰা উচিত। আৰু আত্মা হিচাপে আমাৰ প্ৰাথমিকতা হ'ব লাগে ভগৱানৰ ভক্তি। শ্লোক নম্বৰ 17ত কোৱা হৈছে, য়স্ত্বাত্মাৰতিৰেৱ স্যাৎ আত্মতৃপ্তশ্চ মানৱঃ আত্মন্যেৱ চ সন্তুষ্টঃ তস্য কাৰ্যম ন বিদ্যতে। কিন্তু যি ব্যক্তিয়ে আত্মাতেই আনন্দ লয় আৰু যাৰ জীৱন আত্মসাক্ষাৎকাৰত ব্যস্ত আৰু যিয়ে সম্পূৰ্ণ সন্তুষ্ট থাকে, তেওঁলোকৰ কাৰণে একো কৰণীয় নাথাকে। অৰ্থাৎ তেওঁলোকে জীৱনৰ সফলতা অলৰেডি প্ৰাপ্ত কৰিছে। গতিকে কৃষ্ণ ভাৱনা ভাৱিত হোৱা কাৰণে তেওঁলোকৰ হৃদয়ৰ সকলো যিবিলাক মলিনতা আছিল, সেইবিলাক নষ্ট হৈ গৈছে, শুদ্ধ হৈ গৈছে। যি হাজাৰ হাজাৰ যজ্ঞ সম্পন্ন কৰাৰ পিছতে সম্ভৱ হ'ব পাৰি, কিন্তু কৃষ্ণৰ যদি কোনোবাই এনেকুৱা ভক্তি কৰিব পাৰিছে, তেতিয়া তেওঁৰ হৃদয় সম্পূৰ্ণ শুদ্ধ হৈ যায়। এইদৰে যেতিয়া আমাৰ হৃদয় শুদ্ধ হৈ যায়, তেতিয়া ভগৱানৰ কৃপাত সকলো বেদৰ, উপনিষদৰ, ভাগৱত গীতাৰ জ্ঞান আমাৰ হৃদয়ত নিজে নিজে প্ৰকাশিত হয়। আৰু আমাৰ হৃদয় কেতিয়া শুদ্ধ হ'ব, যেতিয়া আমি আমাৰ কাণখন ভগৱানৰ নাম আৰু কৃষ্ণ কথা শুনাত উপযোগ কৰোঁ। এনেকুৱা কৃষ্ণ ভাৱনা ভাৱিত ব্যক্তিয়ে কেতিয়াও ভৌতিক কাৰ্যত লিপ্ত নহয়। অৰ্থাৎ যিবিলাক কাৰ্য তেওঁৰ ভক্তিত বাধা দিয়ে বা তেওঁক মানুহৰ শৰীৰৰ পৰা পশুৰ শৰীৰলৈকে লৈ যাব, তেনেকুৱা কাৰ্য নকৰে। যেনেকৈ অবৈধ যৌন সম্বন্ধ, জুৱা খেলা, মদ খোৱা বা প্ৰাণীক হত্যা কৰি খোৱা ইত্যাদি। শ্লোক নম্বৰ 18, নৈব তস্য কৃতিৰ্নাৰ্থো ন কৃতিৰ্নেহ কচ্চন ন চাস্য সৰ্বভূতেষু
কচ্চিদ অৰ্থ ব্যাপাশ্ৰয়ঃ। স্বৰূপসিদ্ধ ব্যক্তিৰ কাৰণে নিয়ত কৰ্মৰো আৱশ্যকতা নাথাকে আৰু এনেকুৱা কৰ্ম নকৰাৰো কোনো কাৰণ নাথাকে। তেওঁ কোনো অন্য জীৱৰ ওপৰত নিৰ্ভৰ হোৱাৰো কাৰণ নাথাকে। অৰ্থাৎ যিবিলাক স্বৰূপসিদ্ধ ব্যক্তি, স্বৰূপসিদ্ধ মানে যিয়ে বুজি পাইছে, ৰিয়েলাইজ কৰিছে, আত্মসাক্ষাৎকাৰ কৰিছে যে মই আত্মা আৰু কৃষ্ণৰ দাস, কৃষ্ণৰ অংশ, গতিকে তেওঁলোকৰ কাৰণে কোনো কৰ্তব্য বা ভৌতিক কৰ্তব্য পালন কৰাৰ কাৰণে কোনো বাধ্যবাধকতা নাথাকে। কাৰণ তেওঁলোকে যিটো মেইন কৰ্তব্য ভগৱানৰ ভক্তি আৰু ভগৱানৰ সেৱা, তাতে নিজকে নিযুক্ত কৰে। সেইকাৰণে আমি যিমানবোৰ ব্যক্তিক ভগৱানৰ, আপুনি চাওক আপোনাৰ জীৱনত কিমান এনেকুৱা মটিভেশ্যনেল স্পীকাৰ আছে যি আপোনাক ভক্তি কৰিবৰ কাৰণে বোলে বহুত উৎসাহ দিয়ে, বহুত কম, হয়তো নাথাকিবও পাৰে, কিন্তু এনেকুৱা বহুত মটিভেট কৰা মানুহ পাব যে পইচা কিয় বেছিকৈ আৰ্জিব লাগে, কিয় সাংসাৰিক সুখ লাগে, বা সাংসাৰিক দায়িত্ব কিয় ভক্তিতকৈ বেছি ইম্পৰ্টেণ্ট, এইবিলাক কথা ক'বৰ কাৰণে। কিন্তু যিসকলে আচলতে আপোনাৰ আত্মাৰ কাৰণে সৎ উপদেশ দিছে, ভগৱানৰ ভক্তি কৰাৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা বিকশিত কৰিছে, তেওঁলোকেহে আচলতে আমাৰ প্ৰকৃত বন্ধু। কাৰণ আমি আত্মা হয়, শৰীৰ নহয়, সেইকাৰণে। তো আজি এই শ্লোকটিৰ লগতে আমি আমাৰ ক্লাছটো সম্পন্ন কৰিছোঁ। আৰু আজি আমি আমাৰ ভাগৱত গীতাৰ যি শ্লোককেইটা পঢ়িলোঁ, তাৰ পৰা আমি এয়াই বুজি পালোঁ যে মানুহৰ জীৱন ভক্তি কৰাৰ কাৰণে প্ৰাপ্ত হৈছে, নহ'লে কৃষ্ণই এই জীৱনটো বৃথা বুলি ভাগৱত গীতাত কৈছে। বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।